অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম কি কৰি আছা তুমি মইতো তোমাৰ লগতে এনিটাইম কি গান গাব লাগিব কোনটি লাগিব ক না তুমি নাই তুমি ক'ব লাগিব মই না নাই তুমি ক'ব লাগিব ক না কয় দেখ ক না কোনটো ও মা গো তুৰুলা কি কৰিব আহিছা তুমি নতুন ভিডিঅ' শ্বুট নকৰা মক্কেল মাৰি থাকবি তে কৰবাতো লাগছিলে কিন্তু গেষ্টে নাই কাক মাতবি এইবাৰ এই দিগন্তক মাত কোন দিগন্তই এই দিগন্ত বিশ্ব শৰ্মাই চিনি নাপাওক দিগন্ত দিগন্ত অ' দিগন্ত অ' আমাৰ ল'ৰা ডাক্তৰ হ'বতো মনত আছে নেকি অলপ ভাল চিনাকি কি ক মাত তাক পটাপট ইণ্টাৰভিউ ল'ব লাগে ইমান ডাঙৰ মানুহ চিনি পাই আগেতো নকতই মই ফোন মাৰিছোঁ মাত মাত পটাপট মাত টেবুল চেবুল গোটেই ঠিকে থাকে আছে না নেই হা কি দিগন্ত বিশ্ব শৰ্মা আহিব অ' মা এই গোটেই গোটেই কেমেৰা ৰেডি কৰ আহিব আজি দিগন্ত আহিব আমাৰ তেতিয়া নমস্কাৰ দৰ্শকসকল আজি আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেলৰ শ্ব' ক্ৰেজি লাইফৰ মাজলৈ আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ব মানে আহি পাবই অলপ পাছতে ফেমাছ মহা ফেমাছ তাতকৈও বেছি ফেমাছ লেজেণ্ডাৰী আল্ট্ৰা প্ৰ' মেক্স দিগন্ত বিশ্ব শৰ্মা আৰু আজি আমাৰ এই শ্ব'টো স্পনচাৰ কৰিছে লাইফ বয় আৰু ব্লু ফিল এই মানে পানী বটলে তো আহক আজি আমি আমাৰ শ্ব'টো ষ্টাৰ্ট কৰোঁ 4 বছৰ পিছত তো বন্ধুসকল আমাৰ মাজত আহি উপস্থিত হৈছে দিগন্ত বিশ্ব শৰ্মা ছাৰ হ'ব চবে চাই আছে ছাৰ আমাৰ এই শ্ব'টো স্পনচাৰ কৰিছে লাইফ বয় আৰু পানী বটল তো ফাৰ্ষ্টতে চেনিটাইজাৰ এই প্ৰসাদ নহয় ছাৰ এই 90% জামছ ভিতৰত নামৰে বাহিৰত মাৰে অ'কে আৰু ছাৰ এইটো পানী বটল অলপমান এক ফুট প্ৰমোশ্যন কৰিছোঁ দে পইচা দিব লাগিব কিন্তু বুজি পাইছা তো ছাৰ আপোনাৰ আহোঁতেতো একো প্ৰব্লেম হোৱা নাই না মোৰ আহোঁতে একো প্ৰব্লেম হোৱা নাই খালি অকণমান ৰাস্তাত জামটো হৈছিল কথা হ'ল সেইটো ছাৰ আপুনি ইমানখন গাড়ী লৈ আহিছে জামটো হ'বই অলপ আৰু সেইটোতো চিকিউৰিটি গাৰ্ড আহিব লাগিব না কথা হ'ল সেইটো ছাৰ আমাৰ ষ্টুডিঅ'ত ইয়াৰ আগতে বহুত ডাঙৰ মানুহ মাতিছিলোঁ এই টিকটক বেনৰ টাইমত মাতিছিলোঁ এটা টিকটকছে বস্তুবিলাক আপডেট কৰিছোঁ আমি অলপমান চাব পাৰে যেনে মই নেচাৰেলটো খুব ভাল পাওঁ গাছ তোমালোকে গছৰ তলত কৰিছোঁ বৰ ধুনীয়াতে সেৱা আহিছে না ভাল লাগে কিবা এটা ছাৰ আপোনাক গামচা এখন দিব লাগিছিল এই গামচা এখন আনি এই গামচা এখন আনি নাখাবে এই প্ৰটেকশ্যন গামচা নেলাগে নেকি মানে এই নাই ছাৰ আমাৰ ষ্টুডিঅ'ত এইবাৰ আমি গামচা নিদিম হ'ব পাৰে নেকি নাই এই গামচাখন দি খাবা এটাক আন্টি এইখনটো গামোচা নহয় ছাৰ এইখিনি জনগোষ্ঠী কিবা নেকি না ছাৰ এইখিনি দি মোচা কাচা গোটেই কৰিব পাৰিব আপুনি থেংক ইউ থেংক ইউ ছাৰ পিন্ধিব পাৰিব থেংক ইউ না মই এইবিলাক পাই থাকোঁ মোৰ অজস্ৰ আছে না নিদিলেও হয় কথা হ'ল সেইটো অজস্ৰ হয় ছাৰ আপোনাৰ এটা ফেমাছ ডাইলগ আছিল চবে মানে আপোনাক হিৰো বনাই দিছে হয় নেকি না মোৰতো বহুতখিনি ফেমাছ ডাইলগ আছে মানুহটোৱে ফেমাছ আপুনি সেইটোতো হয়েই মইতো ফেমাছ ক'ব লগা নাই না মোৰ কথাটো হ'ল প্ৰথমতে যিখিনি কাম কৰিলোঁ না সেইখিনি মেইন বস্তু মানে আপুনি কোনখিনি ক'ব বিচাৰে তো নতুন এইবাৰ ইলেকশ্যন আহি থাকোঁ অলপমান পাছত এতিয়া আপোনালোকৰ মানে কথাটো নাজানো না মই ইলেকশ্যন সদায় পাতোঁ ছাৰ মানে আমি কি ভাবিব পাৰোঁ ইয়াৰ পৰা ভাবিব পাৰোঁ নেকি মানে নেক্সট ইলেকশ্যন যে আপুনি মুখ্যমন্ত্ৰী হ'ব কেমেৰা ৰ'ল ক'ত সেইটো মই নাজানো কিন্তু মই 110% মই জানো যে মই কি হ'ম মই ক'ব নোৱাৰিম সেইটো ক'ব নোৱাৰি ন ছাৰ সিদিনা মই আপোনাৰ মায়েক লগ কৰিলোঁ মায়েকেও কৈ আছে আমাৰ ল'ৰা মুখ্যমন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী হ'ব পাছতখিনি কিন্তু আপুনি শিক্ষামন্ত্ৰী হৈ থাকিল আৰু কি কৰিম আৰু না স্বাস্থ্যমন্ত্ৰী মানে এইটো আপোনাৰ দিলে মই মানে খাই পেলালোঁ না মই বেলেগ ইউজ কৰোঁ না লাইট বনাই কি এইডাল আপোনাৰ ইউজ কৰিছে ছাৰ কি কৰিম আৰু মানে কাম নোহোৱা প্ৰমোশ্যন নোহোৱা কোম্পানী এটা ন মোৰ কাৰণে আনিব নালাগে ছাৰ সেইটো ভাল লাগিছে না ব্লু ফিল্মটো এই পানী বটলটো মই ধুনীয়া লাগিছে না সেইটো ভাল লাগে বাদে পানী অকণমান দি দিয়াহে তো ছাৰ মানে বৰ্তমানৰ যি শিক্ষা ব্যৱস্থা তাৰ ওপৰত আপুনি কিবা ক'ব নেকি অলপ শুনো আমিও কওকচোন ছাৰ কথাটো হয়তো না
শিক্ষা ব্যৱস্থাটো মানে অসমৰ কথাটো কৈছোঁ না হয় অসমৰ শিক্ষা ব্যৱস্থাটো বৰ এটা ডাঙৰ মানে উন্নত হৈ গৈছে না উন্নত হৈছে এক্সাম্পল এটা দিছোঁ না উদাহৰণ এটা দি দিছোঁ তোমাক না মই তোমাকে লৈ লৈছোঁ তোমাকে লৈছোঁ না বহি থাকা মই নলওঁ তোমাক তুমি বহি থকা কথাটো হ'ল তুমি অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা দিলোঁ দি উঠি তুমি অসমৰ ভিতৰত প্ৰথম স্থান পালা গোটেই অসমখনৰ ভিতৰত প্ৰথম স্থান পাই গ'লা মই প্ৰথম স্থান তথাপি তোমাৰ অকাতটো নাই মই কথাটো কৈছোঁ অকাত বোলা বস্তুটো নাই তোমাৰ মই দেখিয়ে গম পাই গৈছোঁ তথাপি কৈছোঁ তো তোমাক যদি মই জিকেৰ কথা এটা সুধোঁ না জিকে কথা এটা সুধোঁ না অসমৰ ভিতৰত তুমি পালা শিক্ষান্ত পৰীক্ষাত তুমি অসমৰ ভিতৰত পাই গ'লা প্ৰথম স্থান তোমাক যদি মই জিকে কথা সুধোঁ না এটাও ক'ব নোৱাৰিবা তুমি ন সেইটো আমাৰ শিক্ষা ব্যৱস্থা কথা হ'ল সেইটো বুজিছা না নাই বুজিছোঁ ছাৰ মই বুজিছোঁ কথা হ'ল সেইটো আমাৰ উন্নত শিক্ষা ব্যৱস্থা এইটোৱে উন্নত শিক্ষা ব্যৱস্থা আমাৰ উন্নত আৰু ছাৰ বাকী কওক আপোনাৰ ঘৰত কেনে ঘৰ কথাটো তুমি আনিব নালাগে না ৰাজহুৱা বস্তুটো পাৰ্চনেলি কথা পতাটো বেলেগ ঘৰ কথাটো আনিব নালাগে আজি মই কাজিয়া লাগি আহিছোঁ ছাৰ মাৰি খাইছি মই মাৰ খোৱা না ভৰিখনত মই দুকোপমান দিছে আৰু কথাটো হ'ল সেইটো যিখনে ছাৰ লৰো কথাটো মানে ক'ব নোৱাৰি ন টকৰ নেদিলে আছিল আৰু সেইডালে দিলে আৰু মানে মই কুকুৰটোক কৈছোঁ কথা হ'ল সেইটো আৰু ছাৰ আপুনি যি এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত কি পৰীক্ষা হয় এইটোক এই ছেকেণ্ড ইয়াৰ নে কি বুলি কয় যি তাতে যি এই ছোৱালীবিলাকৰ স্কুটি দিয়াৰ কথা আছিল ছাৰ ল'ৰাবিলাকক দিবনে আপুনি দিয়ক তুমি ইমানখিনি কি কৈ আছা ন তোমাক এখন দি দিম না এই কেমেৰা আগত এইবিলাক ক'ব নালাগে না কেমেৰা বন্ধ কৰ ছাৰ দিউকখনৰ পে'মেণ্টটো কেছত দিব না চেকত দিব তোমাক অকণমান মই মানে ঘৰ হিচাপে ল'লোঁ না আমাৰ ঘৰলৈ আহিবা না লেট্ৰিন চেট্ৰিন লেতেৰা হৈ আছে ন চাফা তাফা কৰি দিবা অকণমান তোমাৰ অকাতটো সেইটো না 2 বছৰ বিতৰ্কৰ পিছত ছাৰ আপুনি কথা লুকুৱাব চেষ্টা কৰিছে মই কথা নল'লোঁ ছাৰ আপুনি কথা লুকুছি বুজক না নাই ছাৰ লুকুছি নাই আপুনি লুকুছি আপুনি লুকুছি আপুনি লুকুছি পানী অকণমান ছাৰ কওক আপুনি কিয় লুকুছি কথা আপোনালোকে মাস্কখনতে পিন্ধিব না কওঁ না কথাটো অকণমান কথা কওক নে তই সেইগিলা পিন্ধি কিয় লুকুছি আকৌ তুমি বৰ সন্মানৰ ভাৱটো পাৰ কৰি দিছা না সন্মানত থকা মোৰ বডিগাৰ্ড কেইজন ক'লে গ'ল না বডিগাৰ্ড কেইজনে মাতিলে তোমাক একেবাৰে মছলা বটা কৰোণা হোৱা যেন লাগিছে না অকণমান মই অলপ মানে উঠি যাওঁ নেকি ছাৰ মানে এনচাৰটো দি গ'লে ভাল হ'ল হয় নেকি নাই ছাৰ এনচাৰটো মই মানে এনচাৰটো এই মোৰ মানে ছাৰ এই ৰিপৰ্টটো আছে প্ৰশ্ন আছে দেখি আছোঁ মই আপোনাক এইখন কিহৰ ফাইল মানে ছাৰ মানে এইখন এই মই অফিচৰ পৰা চুৰ কৰিছিলোঁ সিদিনা ফাইল নাই মই মানে অকণমান বিজি মানে মোৰ ফোন আহিছে মানে মই আহোঁ হা এইটো লৈ যাওঁ এইটো থৈ যা পইচা গৈছে